हेलो बंधुসকল बहुत दिনৰ মূৰত এটা ব্লগ বনাবলৈ লৈছো। এইটো ব্লগত মই বেছি ইমান কথা বতৰা নকওঁ, মই অকল পৰিৱেশে দেখুৱাম। তাত আমাৰ গাড়ীবোৰ আছে, তাতে শ্বুটিং একজেক্টলি কোনফালে হয় এতিয়ালৈকে ধৰিব পৰা নাই, কিন্তু মেবি ইফালে ক'ৰবাত হ'ব কিজানি। আলিতা কাশ্যপৰ আহিবলগীয়া গীতটিৰ বিষয়ে হয়তো বেছি কোৱা ইমান হেৰি ঠিক নহ'ব। চাওঁ, সুধি লওঁ, পাৰ্মিশ্যন লৈ লওঁ, তাৰপিছত অলপ দুআষাৰ কৈ দিম। মোক মাতি আছে। क्या হলছা? মেকআপ চলি আছে। মৃণাল আৰু আমাৰ মৃণাল কাশ্যপ নেকি? আইলিতা কাশ্যপ আৰু এইফালে আমাৰ ৰিয়ান। আপোনালোকে চিনি পায় নহয়? ৰিয়ান ডাইলগ এটা দি দিয়া। কি কম এতিয়া মই? তোমাৰ ডাইলগ মানুহ আৰে আইছো দিয়ক আমি ন, ইমান দূৰকলৈকে মায়াকলৈকে আনছি দেখছি না, ইমান দূৰত জাগা বাপ্পা ঐ গাড়ী দি আহান মানে মই কি বুলি কওঁ, উৰে উৰে আনছি মোক। এই ৰিপৰ্ট বিলাক নেলাগ লাগি আছে, নেলাগ লোকেল শাক নেকি? সৰিয়হ তিতে পাই লৈ পুৰা সুদা সৰিয়হ নে কি লগত মাছো থাকিব? অকল সৰিয়হ, অবতৰ শাক। আজি কি আছে, মাছ নে মাংস? আজি মাছে দিওঁ নেকি? সেয়া চাওক ৰ'দত শ্বুটিং কৰাৰ অৱস্থা, হালত বেয়া হৈ গৈছে। এতিয়া আমি যাম দাক। চিনি পাইছে নে আপোনালোকে? চিনাকি হলো যে এতিয়া নম্বৰটো দিব নেকি? বলক বলক। এই চাওক সৈন্য সামন্ত যাবলৈ ধৰিছে। এইকেইটা মাল যাব, ই ক'ত গ'ল দেখাই ন, এই গছৰ তলত। এই আমাৰ সুন্দৰ লোকেশ্যন। ৰ'দত কলামলা হৈ পেলাই এতিয়া আমি এই তাত শ্বুটিং কৰিবলৈ গৈ আছো। কি হয় চিনটো একজেক্টলি নাজানো, গৈ পাইহে গম পাম। লাগি আছে হৈ গ'ল। অমিতা আহিলে এয়া চাওক, টেকটেকীয়া ৰ'দত শ্বুটিং ইমান সহজে নহয়, বহুত বেছি কষ্ট কৰিবলগীয়া হয়। স্পেচিয়েলি গানৰ শ্বুটিঙত বহুত বেছি কষ্ট হয়। নমস্কাৰ, মই আইলিতা। আপোনালোক জনাবলৈ পাই সুখী যে মোৰ এটি নতুন গীত ভটভটি ৰিটাৰ্ণছ অৰ্থাৎ চিষ্টেমে নাই, এই চিষ্টেমে নাই আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছে। আপোনালোকে ভটভটি মইনাক বহুত মৰম দিছিলে হয়নে? আশা ৰাখিছোঁ এইবাৰ চিষ্টেম নাইও আপোনালোকৰ মৰম বুটলিবলৈ সক্ষম হয়। গীতটিৰ অডিঅ' ছেকশ্যনলৈ আহোঁ। গীতটিৰ লিৰিক্স আৰু টিউন ৰাগ পৰাগদাৰ, মিউজিক কৰিছে দীপকেশ বৰগোহাঁই, মিক্স মাষ্টাৰিং কৰিছে আকাশ প্ৰীতম, আৰু ভিডিঅ' ডিৰেকশ্যন দিছে ৰিণ্টু চৌধুৰী, আৰু গীতটিত মোৰ লগত আছে আপোনালোকৰ মৰমৰ অমিত বৰা। গতিকে আশা ৰাখিছোঁ গীতটি সকলোৱে আদৰি ল'ব। ধন্যবাদ।